নমস্কাৰ, মই হিমাংশু প্ৰসাদ দাস। ফিল্মি জলিউড এটা নতুন ইউটিউব চেনেল। এই ইউটিউব চেনেলৰ যে ভিৰ, অজস্ৰ ইউটিউব চেনেল প্ৰতিদিনে জন্ম হৈ আছে, তাৰ মাজত ফিল্মি জলিউডৰ জন্ম কিয় হ'ল? ফিল্মি জলিউড, যাৰ জৰিয়তে অসমীয়া চিনেমা জগতখনৰ ভিতৰৰ খবৰ, অসমীয়া চিনেমা জগতখনে সন্মুখীন হোৱা সমস্যা, অসমীয়া চিনেমা জগতখনৰ লগত জড়িত মানুহবিলাকে দেখা সপোন, বা অসমীয়া চিনেমাৰ ভৱিষ্যত কি হোৱা উচিত, বা ভৱিষ্যত কেনেকৈ ভাল হ'ব পাৰে, এনেকুৱা অজস্ৰ চিন্তা আগত ৰাখি আৰু তাৰ লগে লগে কিছুমান ধেমেলীয়া খবৰ, অসমীয়া চিনেমা জগতৰ অভিনেতা, অভিনেত্ৰী, গায়ক, গায়িকা, শিল্পী, কলাকুশলী, পৰিচালক, লিখক, আৰু ছবি এখনততো আমি পৰ্দাত সকলোকে দেখা পাওঁ, বহুতকে দেখা পাওঁ, আৰু পৰ্দাৰ আঁৰত থকা কিছুমান ব্যক্তি যাৰ আমি নাম শুনিছোঁ, হয়তো তেওঁলোক আমি কেতিয়াও দেখা নাই, তেওঁলোকেনো কি ভাবে, এনেকুৱা অজস্ৰ খবৰ লৈ এই ফিল্মি জলিউড ইউটিউব চেনেলটোৱে আমাৰ ওচৰলৈকে আহি থাকিব বিভিন্ন অনুষ্ঠানৰ মাজেৰে। তেওঁলোকৰ কিন্তু সমস্ত আয়োজনটোৰ মূল উদ্দেশ্য অসমীয়া চিনেমা জগতখনৰ প্ৰতি নতুন প্ৰজন্মৰ মানুহক আকৰ্ষিত কৰা, অসমীয়া চিনেমা চাবৰ কাৰণে, অসমীয়া চিনেমাৰ বিকাশৰ কাৰণে নতুন নতুন চিন্তা চৰ্চা ইয়াত যোগ দিয়ে। গতিকে আহক, ফিল্মি জলিউডৰ এই প্ৰয়াসক আমিও সহযোগিতা কৰোঁ, অসমীয়া চিনেমাৰ এই যাত্ৰাৰ আমিও অংশীদাৰ হওঁ। গতিকে ফিল্মি জলিউড এই ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰক, শ্বেয়াৰ কৰক। ধন্যবাদ। আকৌ লগ পাম। জীৱন জিন্দাবাদ।